নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাৱধান দেশবাসী, কাৰণ পুনৰ সৰ্বসাধাৰণ জনতাৰ মূৰৰ ওপৰত পৰিছে মূল্যবৃদ্ধিৰ মাধমাৰ। বজাৰলৈ গ'লে আপুনি হাতত 100 টকা 200 টকাটো দূৰৰে কথা 500 টকা লৈ গ'লেও মোনা ভৰাই আনিব নোৱাৰিব অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি। কাৰণ এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। পুনৰ জনাইছোঁ, ৰাজ্যত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীত জুই চাই দাম এতিয়া বৃদ্ধি পাইছে আৰু তাৰ মাজতেই মূৰে কপালে এতিয়া হাত দিবলৈ বাধ্য হৈছে সৰ্বসাধাৰণ জনতাই। প্ৰতি কেজি চেনিত আজিৰ দিনটোত বৃদ্ধি পাইছে 15 টকাকৈ। কেৱল ইমানেই নহয়, বৃদ্ধি পাইছে চাউলৰ মূল্য। লগতে পিঁয়াজৰ দামেও কন্দুৱাইছে এতিয়া সৰ্বসাধাৰণ জনতাক আৰু তাৰ সমান্তৰালকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য। মুঠতে যি কি নহওক, মূল্য বৃদ্ধি বাঢ়িছে ঠিকেই আছে, কিন্তু এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণত বৰ্তমানেও ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। এনেহেন পৰিস্থিতিত মধ্যবিত্ত আৰু দিন হাজিৰা কৰা লোকৰ অৱস্থা দিনক দিনে বৰ বেয়া হ'বলৈ ধৰিছে। কাৰণ এতিয়া চাৰিওফালে জ্বলিছে মূল্যবৃদ্ধিৰ জুই। পৰৱৰ্তী খবৰটো হৈছে, সাৱধান হওক ৰাজ্যবাসী, যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰবল বৃষ্টিপাত। ইতিমধ্যে অসমৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই তাৎক্ষণিকভাৱে জাৰি কৰিছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আজিৰে পৰাই সাৱধান হওক ৰাজ্যবাসী, কাৰণ অনাগত 4 দিনলৈ ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ। 27 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেইবাখনো জিলাত জাৰি কৰিছে হাই এলাৰ্ট। উজনিৰ পৰা নামনিলৈ প্ৰায় কেইখন জিলাতে যিকোনো মুহূৰ্তত আহিব পাৰে ধুমুহা বৰষুণ। তাৰে ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁৱৰ লগতে হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে, জিলা আয়ুক্তই এতিয়াৰে পৰা হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। আৰু অসমত অতি কম সময়ৰ ভিতৰত 70 জন হিন্দু বাংলাদেশী হ'বলৈ গৈ আছে ভাৰতীয় নাগৰিক। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হিন্দু বাংলাদেশীৰ সন্দৰ্ভত আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা জিলা আয়ুক্তই হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। আৰু অতি শীঘ্ৰেই অসমত থকা 70 জন হিন্দু বাংলাদেশী হ'বলৈ গৈ আছে ভাৰতীয় নাগৰিক। তথ্য অনুসৰি কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন নিষ্পত্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিছে এইবাৰ চৰকাৰে। আৰু এই সন্দৰ্ভত তাৎক্ষণিকভাৱে গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে বিশেষ জাননী। গুজৰাট, ত্ৰিপুৰা, পশ্চিমবংগ, ৰাজস্থানৰ জিলা আয়ুক্তলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। লগতে পাঞ্জাৱ, জম্মু কাশ্মীৰৰ জিলা আয়ুক্তই নাগৰিকত্ব আবেদনৰ নিষ্পত্তি যিকোনো মুহূৰ্তত কৰিব পাৰিব। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসমত হিন্দু বাংলাদেশীৰ সংখ্যা আগতকৈ অধিক বৃদ্ধি পাব বুলিও আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে, মন্ত্ৰীৰ বিলাসী আৱাসৰ নামত ৰাজহুৱা ধনৰ অপব্যয় কৰিলে কেন্দ্ৰীয় চৰকাৰে। আৰু এই আৱাসসমূহ মেৰামতিৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিলে প্ৰায় 92.35 কোটি টকা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ বিলাসী আৱাসৰ নামত ৰাজহুৱা ধনৰ অপব্যয় কৰিলে মোদী চৰকাৰে। চৰকাৰী আৱাসসমূহ মেৰামতিৰ নামত এটা বছৰৰ ভিতৰত ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে 92 কোটি টকা। 2025-26 বৰ্ষত মন্ত্ৰীৰ আৱাসৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ নামতেই মুঠ 92.35 কোটি টকা ব্যয় কৰিলে কেন্দ্ৰীয় চৰকাৰে। অৰ্থাৎ প্ৰতিগৰাকী মন্ত্ৰীৰ আৱাসৰ নামতেই 1.2 কোটিকৈ ব্যয় কৰিলে মোদী চৰকাৰে। ইফালে 2014-15 পৰা 2025-26লৈ মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে মুঠ 547.68 কোটি টকা। এক RTIৰ তথ্যত ইতিমধ্যে পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰা এই ধনৰ তথ্য। আৰু এই RTIৰ মতে 2004 পৰা 2009 চনলৈ সাংসদ কেন্দ্ৰীয় মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামতেই ব্যয় কৰা হৈছিল সৰ্বমুঠ 93.50 কোটি টকা। আৰু তাৰ বিপৰীতে এটা বছৰতে 2025-26 বৰ্ষত কেৱল মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামত মোদী চৰকাৰে ব্যয় কৰিলে 92.50 কোটি টকা। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেন্ডিং আসাম।